নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আজি দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ জেনেৰেল নলেজৰ কিছুমান ট্ৰিক দিবৰ কাৰণে সো আমি প্ৰথম ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে সেভেন সিস্টাৰ ষ্টেট অফ ইণ্ডিয়াৰ বিষয়ে আৰু আপোনালোকে তো গুগলত সাৰ্চ কৰিলে এইবিলাক পায়ে যাব কিন্তু কেনেকৈ মনত ৰাখিব মনত ৰখাৰ কাৰণে কিছুমান আমি ট্ৰিক সিম্পল ট্ৰিক দি আহিছোঁ যেটো ট্ৰিকত আপোনালোকে মনত ৰাখিবলৈ একেবাৰে সুবিধা হ'ব এটা সেন্টেন্সত বুজাই দিছোঁ সো আপোনালোকে যদি কিছুমানৰ মনত নাথাকে তেতিয়াহলে আপোনালোকে ডেসক্ৰিপচনত লিংক আছে জক চাওক আৰু এতিয়া আমি আহিছো নেক্সট এটা ভিডিও লৈ যেটো ভিডিওত আমি আলোচনা কৰিম সেভেন সিস্টাৰ ষ্টেট অফ ইণ্ডিয়াৰ কেপিটেল কেনেকৈ মনত ৰাখিব আহক আমি ভিডিওবোৰ আৰম্ভ কৰো সো আহক আমি বৰ্ডৰ ফালে অলপ লক্ষ্য কৰো ঠিক আছে ইয়াত লিখা আছে ষ্টেট কেইখনৰ নাম ঠিক আছে সাতখন ষ্টেট আৰু ইয়াত কেপিটেল লিখা আছে কেপিটেল মানে হৈছে ৰাজধানী আপোনালোকে ৰাজধানী বিলাক মনত ৰাখিবলৈ হলে মানে কি এনেকৈ মনত ৰাখিব পাৰি তথাপিতো ধৰক ট্ৰিক এটা জানিলে অলপ মনত ৰাখিবলৈ সহজ হয় সো ইয়াতে এইখন ষ্টেটৰ নাম মানে কি সেভেন সিস্টাৰ ষ্টেট অফ ইণ্ডিয়াৰ নাম এইখন অৰুণাচল প্ৰদেশ অসম নাগালেণ্ড মণিপুৰ মিজোৰাম এনেকৈ ঠিক আছে ইয়াৰ মানে কি হল কেপিটেল কেইখন হৈছে অৰুণাচল প্ৰদেশৰ কেপিটেল হৈছে ইটানগৰ যদি আপোনালোকে মনত ৰাখিব লাগে তেতিয়াহলে এটা কথা মনত ৰাখিব অৰুণ অৰুণে মানে কি এখন মানে কি নগৰলৈ ফুৰিব গৈছিল যত তাৰ ঘৰবিলাক ইটাৰে বন্ধা আছিল ঠিক আছে এটো কথা মনত ৰাখিলে আপোনালোকে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ গম পাই যাব দুই নম্বৰতে হল অসমৰ ৰাজধানীটো আপোনালোকক ক'ব লগা নাই জানেই এটো দিছপুৰ অসমীয়া মানুহ আৰু অসমৰ ৰাজধানী নাজানিব নেক্সট আহিছো আমাৰ কি মণিপুৰৰ ৰাজধানী হল ইম্ফল ঠিক আছে এটো আপোনালোকে মনত ৰাখিবলৈ হলে মানিটো হৈছে আমাৰ লাইফত বহুত ইম্পৰ্টেন্ট নহয় নেকি আইএমপি ইম্পৰ্টেন্ট ঠিক আছে মানিটো হৈছে ইম্পৰ্টেন্ট মানে হল ইম্পৰ্টেন্ট মানে ইম্ফল আইএমপি টো আপোনালোকৰ হলে মানি ইজ ইম্পৰ্টেন্ট মণিপুৰ ইম্ফল ঠিক আছে নেক্সট লৈ আহিছো মেঘালয় ৰাজধানী হৈছে শিলং এটোটো আমাৰ অসমৰ কাষতে আছে সো মেঘালয় গলে শিলঙত এটোটো জানেই তথাপিতো যদি ৰাজধানী আপোনালোকে মনত ৰাখিব লাগে তেনে মেঘা নামৰ ছোৱালীটো বহুত দীঘল হয় মেঘা নামৰ ছোৱালীটো লং বহুত দীঘল হয় ঠিক আছে মেঘালয় লং মানে কি শিলং সি মানে হল তাই মেঘাই লং হয় ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আহিছো নেক্সটটো হৈছে কি মিজোৰাম আইজল ঠিক আছে মিজোৰাম আৰু আইজলৰ এটাই আপোনালোকে মানে কি সেম হ'ব আইজেড টো হল একদম সেম এটো আইজেড লিখা আছে এই ৰাজধানীটো আইজেড ঠিক আছে আইজেড টো সেম হয় দটাৰে আইজেড থকা সো আপোনালোকৰ যদি তাত 3-4টা অপচন আই যায় তেতিয়া মনত ৰাখিব এটোৰ মানে আইজেড টো হল সেম যত আইজেড আছে তত হেতুৱে হৈ যাব নিশ্চয় কেপিটেল নেক্সট হল নাগালেণ্ড মানে কিছু নাগৰ লেণ্ড মানে এটো জানেই আপোনালোকে নাগৰ লেণ্ড হয় নাগালেণ্ড আৰু নাগৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু নাগত কি থাকে আপোনালোকে যে কয় সাপৰ মণি থাকে মণি মানে কি ধৰক জ্বলি থকা বস্তু ডায়মণ্ড ঠিক আছে ডায়মণ্ড আৰু এই পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী ডায়মণ্ড হৈছে কোহিনুৰ ঠিক আছে তেতিয়াহ'লে নাগালেণ্ডৰ ৰাজধানী কোহিমা মানে আপোনালোকে মনত ৰাখিব নাগৰলেণ্ড হল কোহিমা ঠিক আছে কোহিমা আৰু নেক্সট লৈ আহিছো ত্ৰিপুৰা ৰাজধানী আগৰতলা এতিয়া আপোনালোকে যদি এটো ট্ৰিক হিচাপত মনত ৰাখিব লাগে তেতিয়াহ'লে কেনেকুৱা হ'ব মানে কি এটো হল আপোনালোকে যদি ক'ৰবাত ফুৰিবলৈ যায় ট্ৰিপ যদি যায় ট্ৰিপত ঠিক আছে তেতিয়াহ'লে আপোনালোকে ঘৰত সদায় এটা মনত ৰাখিব যদি আপুনি ফুৰিব যায় ঘৰত যদি কোনো নাথাকে তেতিয়াহ'লে তালা মাৰিব লাগিব ঘৰত তালা মাৰিয়ে যাব তেতিয়া আপোনালোকৰ বস্তুবিলাক সেফ হৈ থাকিব ঠিক আছে কিছুমান জায়গা ট্ৰিপত যাব লাগিলে याद रखना अगर ताला मार के नहीं जाएगा तो गुम हो जाएगा ठीक है এইকাৰণে ত্ৰিপুৰা ৰাজধানী আগৰতলা এইটো যদি ট্ৰিক আপোনালোকে ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ ষ্টেটৰ কেপিটেলখিনি মনত ৰাখিবলৈ সুবিধা হ'ব সো আপোনালোকৰ এতিয়া মই এটা প্ৰশ্ন সুধিম যেটো প্ৰশ্নত 90% মানুহে ফেইল কৰে ঠিক আছে এইটো সুধিছিল 2018 চনৰ ইউপিএসসি এক্সামত ঠিক আছে এইটো প্ৰশ্নৰ উত্তৰটো আপোনালোকে 30 সেকেন্ডৰ ভিতৰত মোক কমেন্ট কৰি দিব লাগিব যদি 30 সেকেন্ডত কৰি দেৰি কৰে তেতিয়াহ'লে জানিম আপুনি নোৱাৰিব ফেইল ঠিক আছে আৰু যদি আপুনি 30 সেকেন্ডৰ ভিতৰত পাৰে কমেন্ট দিব তেতিয়াহ'লে আপুনি জিনিয়াস এইটো প্ৰশ্নটো হৈছে 18টা চৰাই 18টা বাহ মানে চৰাইৰ বাহ হাজতে 18 দিন সময় লাগে এটা চৰাই এটা বাহ হাজতে কিমান দিন সময় লাগিব উত্তৰটো কমেন্ট কৰি জনাব